শুনি যদি মহান কৰিব খোজা তেনেহ'লে মই যেনেকে কওঁ সেনেকে শুনি যাম। আজি প্ৰথমবাৰ দেউতা কামত আহিব। আহিল সিহঁতে আহিয়ে বাল। বুকত ধৰি আকৌ হাতৰ বিচনা সেনা নহে হাৰ্ট এটেক আহা সেনা কৰি আকৌ দেউতা সকলে হাৰ্ট এটেক কেনেকে হাত এটেক আহে শ্ৰীমতী মই এক্টিং নাজানো তেনেহ'লে তই জানা কি দেউতা ঠিক আছে দে প্ৰফুল্ল পৰা শুনি ল প্ৰফুল্ল তই অন্ধ এক্টিং কৰি দেখা না সুপাৰ প্ৰফুল্ল এনেকে কি অন্ধৰ এক্টিং কৰে নেকি কাহি কাহি এনেকে এনে কৰে আরে এটা তো কা হইছে না কাহি কাহিটো অন্ধ এনেকাই কৰিব না এনেকাতো নকৰিব না অলপতো দিমাগ লাগাব লাগিব না দেউতা কোবা বুকত হাত দি যা এরম তোমার কি বলছে আমার হাত এতে আনছে হাত এটে গেছে আজি তো নহব তুমি অ্যাম্বুলেন্স ডাকা সব প্রেম কাহিনীৰে এটা নহয় এটা ঘৰৰ প্ৰব্লেম থাকেই আচ্ছা আছনি বৌ তোৰ আৰু প্ৰফুল্ল দাদাৰ বিয়াত কিমান ঘৰৰ কিবা দেউতাৰ প্ৰব্লেম হৈছিল নেকি বহুত বেছি হৈছিল ভেৰি গুড অসুবিধাৰ কাৰণ আমাৰ অসুবিধাৰ কাৰণ চুজি সুজি একবাৰ আমাৰ পুৰণা ঘৰত দেউতাই কৈছিল মোক চুজি বানাই দিবা মই বানাই দিছিলো কিন্তু দুৰ্ভাগ্য জ্বলি গৈছিল পুৰা পুরা সুজি পুরা গেছিল নাকি চুজি নহয় হিমাংশু ঘৰটা পুৰা গৈছিল ও তেনেহলে ঠিক আছে হয় নেকি শ্ৰীমতী কি ক'ব খোজা চিধাই ঠিক আহি আছো মধু আৰু হিমাংশুৰ দুখন ধনী পৰিয়ালৰ মাজত শত্ৰুতা নাই জাত পাতৰ কোনো অসুবিধাই নাই তেনেহলে মানা কৰা কাৰণ কি থাকিল চুজি মধু যদি গম পায় যে হিমাংশুই মদ খাই বিড়ি খাই চিগাৰেট খাই আপিৰ পাছে পাছে ঘূৰে তিৰিৰ পাছে পাছে বিয়া নকৰাতেও চলি আছে আপোনাৰ বিয়াটো কেঞ্চেল কৰিবই না হেপী এণ্ডিং থাক তুমি সপোনৰ দুনিয়াত হ'ব না মহান প্ৰেম কাহিনী একদম সুপাৰ কাহিনী কি মজা নোহোৱা কথা কৈ আছে না তুমি মজাৰে হয় না তো তিৰি আছে না চলি আছে যদি আমি ভুলতে যদি ভাবি লৈ বিয়াখন কেঞ্চেলে হ'ব না এনে কথা ভুলতে কিয় ভাবিব আমি আমাক ভুল বুজাৰ কাৰণে বাধ্য কৰি ল'ম এক্টিং জানা তিৰি আৰু চলি এটা জগৰ কৰ মই বাজাৰৰ পৰা আহো ভুলা তুই এক নম্বৰ গাধা তোক মই কি কৈছিলো ইটাই আমি হিমাংশুক চৰিত্ৰহীন আৰু ফালতু বুলি প্ৰমাণ কৰিব লাগে তেনেহ'লে তুই হিমাংশুৰ প্ৰেমিকাৰ নাটক কৰবা কাৰণে মই এটা ভাল আপি লৈ আহিলো তেনেহ'লে চা মই ডাকি আছো লাজুগিলতা খুৰী অ লাজুগিলতা খুৰী চা দেউতা মই লৈ আহিছো দেখাত ইমান ধুনীয়া নহয় কিন্তু নাটক ভাল কৰে তাই হ'ব ইমান চুৰ তিৰি নেকি তোৰ মাৰ বয়সত দেখোন এতিয়া আচ্ছা চাবা খোজা লাজুগিলতা খুৰী আচ্ছা আমাৰ নহয় পাবলুৰ কথাটো ভাবি চাব পাৰা বঢ়িয়া বঢ়িয়া বাহ বাহ কান্দাই দিল থেংক ইউ নাচি দেখাম মইলং লাগি যায় হাত কি মৰিলে লাগি যায় নালাগে নাচবা তোমাৰ ইচ্ছা নহ'লে মই কি যাম দেখছা না তুই যেনে কৈছিলি সেনেকে আনছো কিন্তু বাছ এটা প্ৰব্লেম আছে মই যে কৈছিলো হিমাঞ্চৰ তিৰি আনিলে যায় বাচ্চাও লাগবে তাৰ লগত কোৱা নাছিলো তো
দেউতা মোৰ লাজুগিল এটা খুৰীৰ তাৰ নিজৰে বাচ্চা লৈ আহিছো মানুহ ঘূৰা হাই মাম্মি হেল্ল' মানুহ ঘূৰা কি খবৰ ৰিয়েকশ্যন দেখছা দেউতা হিমাংশু চলি পাপা তুমি মোক কিয় জোঠা বাচনৰ নিচিনা কৰি এৰি থৈ আহিছা পাপা মোক স্কুলত চবে বাপেক নহা চলি বুলি জকাই তুই মোক বেটা বানি ল কাহ গম নাপে বা ভিনি মানুহবোৰক মোৰ বেটা বুলি ক'ব বেলেগক বেটা বুলি ক'বই নহয় এইখিনি যে দিছে একে মোৰে বেটা বা বায়ে বহুত পুণ্য কৰিছে মই পাপ কৰছো যা আমাক থৈ আহ আছে না আনা হৈছে নেকি ক'ত যাবি কিলে কৰি যাম মইতো নাযাওঁ খেলা কৰি তামতে যাব না হা এটা কাম কৰ তামাক তুই কিলা কৰি থৈ আৰু এতিয়া আহিবি হয় নেকি তেনেহ'লে যোৱা যায় চাকি বন্তি লৈ বিচাৰি ফুৰিলেও আমাৰ মধুৰ কাৰণে নিচিনা ভাল ল'ৰা বিচাৰি নাপাম বায়ে একটা গণ্ডগোল হৈ গেল না কি গণ্ডগোল মই যে তামাক থবা গেলো মধুৰ পৰিয়ালে মোক দেখা হৈছে দেখা পাইতো মোক ভালে কল মোৰ নিচিনা চলি বোলে ধূপ ধূনা লৈ বুলি বিচাৰিলে নাপায় বোলে বুঢ়ী আৰু বাচ্চাক আগত থৈ আহিলো না তাৰ কাৰণে অলপ বেছিয়ে ভাল পাল কি দৰকাৰ আছিল আমাক আগুৱাই থবা বেছি চিন্তা হৈছিল না তোৰ বয়সস্থ মানুহক সহায় কৰবা লাগে কাৰণেহে এতিয়া কাই কৈছে তোক ইমানটো ইডিয়া দেউতা চাবিয়া বাইগান দেউতা যোৱা 10-12 বছৰ ধৰি আমি আপোনাৰ লগতে আছো না এখন মতো ভুলতো আমি সন্মান কৰি পাইছো না এখন মতো ভয় ধৰছো না ফুট নুকুটা কি উল্টা আমাকে হাসিনে আৰু মোক এনেকে হাতজোৰ কৰি মোক বাচি থাক কৰি এনেকে কৈ দেউতাই ঠিক হিমাংশু তুই যদি এনেকে ভাল কাম কৰি থাকা তোক মধুৰ পৰিয়ালে কেনেকে বেয়া পাব তোক ভালে পাব দেউতা বাচন ভাল কৰি মাছ না এক্টিং কৰি আছা এক মিনিট এক্টিং এটা ভাল আইডিয়া আছে তথাপি এক মাছ শুনা পাইছো মধুৰ পৰিয়ালে চিনেমাত এক্টিং কৰা মানুহক বেয়া পায় বুজি পাইছা মানে মই বুজি পোৱা নাই মানে হিমাংশুৱে যদি চিনেমাত যদি এক্টিং কৰে আমি যদি হিমাংশুক যদি চিনেমা কৰবা দিম তেনেহ'লে মধুৰ পৰিয়ালে 100% নেটব বিয়া হিমাংশু এতিয়া হবি না চিনেমাৰ হিৰো কিন্তু চিনেমা বানাব কাই ভাল চিনেমাৰ এটা ডাইৰেক্টৰ আছে তাৰ নাম হ'ল উত্তম ভাল চিনেমা বনাই তেনেহ'লে তাক কালিয়ে মাত ঠিক আছে ধৰি উত্তমক ঢাকি লৈ আহিলো চিনেমা বানে নাবানে চিনেমা নাবানাটো এটা কাৰণ থাকবা লাগব আচ্ছা চিনটো মানে এনেকুৱা হ'ব তুমি বিৰাট গৰীব বেকাৰ চলি এটা ভাঙা চাঙা তোমাৰ যোনটা গোৱালি ঘৰ আছে সেইটাত যদি ভাত চাত বানাই সেরকম টাইপত শ্বুটিং কৰিব লাগিব ঠিক আছে তো বাকী সবে ৰেডি হৈ থাকবি শ্বুটিং এখন আৰম্ভ কৰিব আরে এটা তো মোর বাহাতর খেল বাহঁতে খেল ঠিক আছে কিন্তু যেনেকৈ কৰিব লাগে সেনেকৈ কৰিবি হাসিনি তুই শুন তুই আহিবি কামৰ পাৰে ঠিক আছে বিৰাট গৰীব ঘৰৰ কামৰ পৰা আহিবি ভাগৰ দৰে আহি মাৰিকে কবি জয় শ্ৰীৰাম হা এনেকৈ আহি বহিবি আৰু তোৰ ডাইলগ আছে অ' মা আহি গেলি বহ মই তোৰ কাৰণে মই খোৱা কাৰণে দি আছো এনেকৈ তুই ক'ব লাগিব ঠিক আছে বাকি সব মই জানো খালি ক্যামেরাটা অন করে দি কেমেৰা ইনকে অন কৰিব বাহ ৰেডি আপুনি টেনশ্যন নলবি উত্তম দা আমি 3-4বাৰ মুখস্থ কৰিলো দে মুখস্থ কৰিলে কি হ'ব কৈছতে একবাৰে চবে এখন ৰেডি হ একশ্যন জয় শ্ৰীৰাম মোৰ বিৰাট ভাগৰ লাগিল আহিলে মা বহি যা তোর কোন রুটি বিটা ফুল করছে রে তুমি কাট কি ভুল করলো আচ্ছা এটা দেখুন মাটি গেলে দালি তো কি হৈছে রুটির লগত বুটুর দালি খাই মাটি দালি তো নাখায় না
তুই গরিব মানুহ, তোৰ ঘৰত যি থাকে তাকেতো বনাবি না। বুটৰ দালি দি কাহো গমেই নাপাব। নহ'ব, যি আছে তাকে দিয়ে কাম চলাব লাগিব। ঠিক আছে, গৰীব মানুহৰ পেট বেয়া হ'লে মোক নকবি। একশ্যন। ভগৱান আৰু এগৰ ভাগৰ লাগিল। আহিলি মা, খাবৰ কাৰণে বহি যা। তোৰ কাৰণে মই ৰুটি আৰু মাটিকলা দালি বনাইছো। খাই আছো ৰবা, খাই আছো। এই লগ আছে টকা, আজি মোৰ হাজিৰা পৰিছে। এনেকে কাবাই হাজিৰা পায় নেকি এনেকে? মা, তই এই বয়সত হাজিৰা পইচা উঠোম দা, এইবাৰ তোৰ বুটৰ দালি আনিব পাম। এই দালি বল্লা। এই ভগৱান আৰু তিনবাৰ ভাগৰ লাগিল। আৰু মোৰো ভাগৰ লাগি গ'ল শ্বুটিং কৰতে কৰতে। আহিলি মা, খাবৰ কাৰণে বহি যাম হা। মই ৰুটি আৰু বুটৰ দালি বনাইছিলো। খাই আছো ৰবা, খাই আছো। এই লগ মই 500 টকা হাজিৰা পাইছো। মা, তই এই বয়সত হাজিৰা পইচা? বেটা এইফালে চাই, ৰুটি জ্বলি আছে। এই এতিয়াতো আৰু ভুল কৰছা। আৰু কি ভুল হ'ল? ৰুটিটো আৰু তেল ভাজি আছিল না, জুইটো কম আছিল না। একটা কাম কর, আগরে যে মাটিকেলা দালি আছে না সেটা করে দি, আর রুটি খান ফুকুনা করে দি। বিৰাট ভাল কাম কৰিলি না। চাইছিলি তুই খুন্দা খাব পৰা নাছিলি তুই? খুন্দা খাওয়াতে বদনাম চুরটা বাহিরে বেলেগ নাপালি। তেনেহ'লে তুই মোৰ হাঁচিলি নিচিনা হাতীৰ লগত খুন্দা খাব নাপালি। আছিলি তুই এখন হাতীৰ লগত খুন্দা খালি? আফ্ৰিকাৰ দেউতা মই প্ৰফুল্লৰ লগত এৰাৰি হোৱাতে তাৰ ফালে দৌৰি গৈছিলো, খুন্দা খাইছো তাৰ পিছত। তাতে কি হ'ল? হালিতা প্ৰফুল্ল লচেৰি যাই আছিল, তাৰপিছত আমি ধাৰাম কৰি খুন্দা খালো। কি মজা লাগছিল না প্ৰফুল্ল। নাহাইবি হাঁচিনি, কমৰ আৰু ভৰি দি ভাঙিছিল, মনত আছে না তোৰ? হা? অ প্ৰফুল্ল ইমান টাইমতে হাতীতে বদাই হাত ফাবাৰা হৈ গৈছে। বাহ, মই শুনা পাইছো হাতীতে আগত খোজ কাঢ়িব পৰা হৈছে। ওহো, আচল কথাটা আচল কথা এই যে হিমাংশুৱে চুৰ ধৰা খেলা চবে গম পালি না, কিন্তু এইবাৰে হিমাংশুৱে চুৰ কৰা বুলি চবে গম পাবা লাগব। কি মানে? এইবাৰ বদনাম হোৱাৰ কাৰণে হিমাংশুৱে চুৰ কৰি ধৰাত পৰিব লাগব। বুদ্ধিটো ভালে, কিন্তু মই যে চুৰ কৰিব নাজানো। হিমাংশু, মই আছো না, মই একেদিন তোক চুৰ কৰা। ওহো, বুদ্ধিমান বেটাটো বিৰাট জানা নেকি চুৰ কৰবা? দেউতা মোৰ দিন, মোৰ টোপনি, মোৰ সব কিছু তাই খুঁজছে, তাইতো চুৰ করছে না। আৰে হিৰালাল পাটনালাল বেলেগৰ ঘৰত চিঠি এখন চুৰ কৰিব নাপাৰে, চুৰ কৰাই শিকাব। সেইকাৰণে আমি চবে যাম হিমাংশুৰ লগত চুৰ কৰবা। শ্ৰীমতী, কি চুৰ কৰিম, ক'ত যাম? কুকুৰী কুমাৰ চুৰ কৰি তুই পেলাবি, কিন্তু কি চুৰ কৰিবি? হিমাংশু কামচাল ল'ৰা, এটাই আমাৰ জামাই হ'ব। দেউতা, এটাই মোৰ বন্ধু শিখৰ শৰ্মা। মধুৰ বিয়া আটকাব যাব লগা হৈ পৰিছ। খাই আহিম বিয়া। তুই যদি ৰাস্তাত যদি কাপোৰ কেইটা ধোৱা, তোৰ দেহাত দেখোন কাপোৰ নাথাকো, লেংটা হৈ যাবি নেকি? চি 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 চি। আৰে কি কম, মই কি কম? শুন মধু, হেল্ল' হাউ আৰ ইউ? ভাত খাই যাবি হা।